নমস্কাৰ সকলোলৈকে। আজি আমি আহিছোঁ শিঙৰি গুপ্তেশ্বৰ মন্দিৰলৈ বুলি। যিহেতু শিৱৰাত্ৰি উপলক্ষে শিঙৰি মন্দিৰত বহুত ডাঙৰ মেলা হয়, প্ৰত্যেক বছৰে মেলা হয়। আহি পাই বাইককেইখন পাৰ্কিং কৰিলোঁ, কৰি লৈ খোজকাঢ়ি আগলৈ বুলি গ'লোঁ। প্ৰথমে আমি বাবাক দৰ্শন কৰিলোঁ। এয়া মেইন গেট হয়। ইয়াৰ পৰা ওলাই গৈ আমি মেলালৈ বুলি গ'লোঁ। ইয়াত প্ৰত্যেক বছৰে বহুত মানুহ হয়, আজিও মানুহ বহুত হৈছে। চাওক, শিৱৰাত্ৰি মেলা বুলি ওপৰত লিখা আছে। ইয়াত দেখিছেনে কিমান অগণন মানুহ। মই আহিয়ে দেখিলোঁ শলাত লগাই থোৱা গাহৰি। খাবা আৰু সেইবোৰ চাই গৈ আকৌ এই হোটেলত সোমালোঁ লগৰকেইটা সুধি। সিহঁতে অৰ্ডাৰ দিয়াত লাগিয়ে গ'ল পূৰা। এয়া ইটো খাওঁ সিটো খাওঁকৈ লাষ্টত অৰ্ডাৰ দিলে ৰোল। ৰৈ থাকোঁতে আহি পালেহি আমাৰ ৰোলটো। ৰোল খাই থকা অৱস্থাত আকৌ অৰ্ডাৰ দিয়া হ'ল চাওমিন খালোঁ আৰু বহুত কিবা কিবি খালোঁ। খাই লৈ গোটেইকেইটা আৰাম চাওঁগৈ। এইখিনি বস্তু খাই লৈ